ভিউৱাৰ্ছ ৱেলকাম টু মাই মিনি ব্লগ মোৰ কণমানি পৃথিৱীলৈ আপোনাক পুনৰ স্বাগতম। আজি গোটেই সপ্তাহটোৰ ভাগৰৰ পিছত বোলো যাওঁ আজি অকণমান আৰাম কৰি আহোঁগৈ বুলি ওলাই গৈছিলোঁ আৰু এয়া গৈ পেলাই আৰামী চকীখন দেখি ধুনীয়াকৈ আৰাম কৰি শুই দিছিলোঁ। ইমানেই আৰু এনেকৈ আৰাম কৰি পেলাই কিমান যে মনটো শান্তি লাগি গৈছিলে। এনেকৈ দিনটোৰ শেষত অলপমান সময় নিজৰ বাবে লাগে, সপ্তাহটোৰ শেষত অকণমান সময় নিজৰ বুলিবলৈ অকণমান সময় লাগে। আহক আজি নিজৰ সময়কণ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজি আমি আহিলোঁ স্পেৰ'লৈ। স্পেৰ' আছে বোকাখাটতে। আহক আপোনালোকক চিনাকি কৰাই দিম চয়নিকাৰ লগত। এজনী মোৰ লগৰ হয় আৰু কিন্তু মানে সম্পৰ্কত কেতিয়াবা বা বুলিও মাতোঁ আৰু লগৰো হয়। আৰু এটা ভাল খবৰ আছে যে তাই মানে চি ইজ গয়িং টু বি মম। তাই মা হ'ব গৈ আছে আৰু আমি বনিবলৈ গৈ আছোঁ তাৱৈ আৰু আমৈ। আৰু এফালে লাকি বেম্বটো লৈ পেলাই একদম ইনাৰ প্লেণ্টৰ ডেক'ৰেশ্যনৰ কথা ভাবি আছে। সেই বাচ্চাটো অহাৰ খুচিতে আমি গোটেইখিনি আহি পেলাই খাবলৈ আহিলোঁ। আৰু তাইৰ বেবীটো যিহেতু সোনকালে আহিব আৰু তাৰ আগতে আমি ফাষ্ট ফুড খাবলৈ আহিলোঁ। গোটেইকেইটাই ফাষ্ট ফুড খাব আহিলোঁ। এতিয়া তাহাঁতি মানে তেওঁলোক দুইজনে অৰ্ডাৰ দিলে চাওমিন আৰু আমাৰ এওঁতটো দেখিছে কি ধুনীয়াকৈ একদম চাওমিন ছাৰ্ভ কৰি আছে। আমি তিনিওটা মানে পূৰা বেষ্ট ফ্ৰেণ্ড টাইপৰ, মানে গোটেইকেইটাই গোটেইটাৰ লগত কথা চথা পাতোঁ। আৰু আমাৰ ঘৰৰ কাষৰ ৰুমটোতে ভাড়া ঘৰতে তাই থাকে আৰু তাই মানে হাজবেণ্ডে ইয়াতে কাজিৰঙাতে জব কৰি আছে। তো আমি একেলগে পূৰা ফ্ৰী ফ্ৰেংকলি থাকোঁ। এনেকৈ মানে আমাৰ দিনবোৰ স্পেণ্ড হৈ যায়। মানে আমি বহুত বেছি হাঁহো ফূৰ্তি কৰোঁ, এনজয় কৰোঁ। আৰু আমাৰ এখেতকটো দেখিছে কি ষ্টাইল মাৰি মাৰি মানে খাই মানে। আৰু একচুৱেলি মানে কি জানে, মই যে এই ৰীল বনাওঁ ভিডিঅ' বনাওঁ মোৰ মানুহজনে চাই খুব ভাল পায়। মানে মই মনে মনে চাওঁ তেখেতক, যে তেওঁক দেখোঁ তেওঁ মনে মনে চাই থাকে। একচুৱেলি আমি আমাৰ মমেণ্টখিনি কেপচাৰ কৰোঁ। ইয়াত কোনোবাই যদি কয় বোলে শ্ব' অফ কৰিছে, আচলতে শ্ব' অফ নহয়। ইয়াত 200 টকা খানা খায়ো আমি যেতিয়া অকণমান ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ, আমি নিজক হেপ্পী কৰিলোঁ, চেল্ফ পেম্পাৰিং কৰিলোঁ, মানে নিজক সজালোঁ। মই নাভাবোঁ এইটো যে শ্ব' অফ বুলি কয়। এইটো আৰু আপোনালোকে 40-50 টকাটো এটা ধুনীয়াকৈ ৰোল এটা খাই পেলাই ফটো এখন মাৰিব পাৰে, কিনো আছে। জাষ্ট লিভ দ্য মমেণ্ট। সৰু সৰু সুখবোৰতে যেতিয়া সুখবোৰ বিচাৰি লওঁ তাকে হয়তো সুখী হোৱা বুলি কয়। এনেকৈ আমি সৰু সৰু সুখতে সুখী হ'ব চেষ্টা কৰোঁ। আৰু মইতো মানে কি আৰু কয়, স্মৃতি তুমি দুখ নাই নি তোমাৰ জীৱনত? দুখটো চবৰে জীৱনত থাকে। লাইফতনো কাৰ প্ৰব্লেম নাথাকে? প্ৰব্লেমছ আৰ দ্য পাৰ্ট অফ লাইফ। আৰু প্ৰব্লেম নাথাকিলেতো আমি ষ্ট্ৰং হ'বই নোৱাৰোঁ। তো প্ৰব্লেমছখিনি আমাৰ লগতেই থাকিব আৰু তেনেকৈ আমি লাইফটোতো এনজয় কৰি যাব লাগিব। ভৱিষ্যতে কোনোবা এটা দিনত সকলোবোৰ পাৰফেক্ট হ'ব, লাইফটো এনজয় কৰিম, সুখী হ'ম বুলি থকাতকৈ য'তে সময় পাওঁ অকণমানকৈ এনজয় কৰি যাওঁ, সময়বোৰক নিজৰ লগত ৰাখি যাওঁ, স্মৃতিবোৰ সাঁচি যাওঁ। পিছত যেতিয়া 40-50 বছৰ 100 বছৰ মানে যদি থাকোঁ কেনেবাকৈ ঘূৰি পেলাই চাওঁ, অ' মা ইমান ভাল আছিলে মমেণ্টছখিনি। আৰু চয়নিকাৰ লগত মানে একদম তাই প্ৰেগনেঞ্চি ফটোশ্বুট টাইপত মই একদম ফটোশ্বুট কৰিছোঁ। বোলো পাছত বেবীটো আহিলে দেখাব পাৰিম। আচলতে এইবোৰ সৰু সৰু সুখবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি আপোনালোকৰ এই সৰু সৰু সুখবোৰ ভাল লাগিলে তেনেহ'লে লাইক কৰি আৰু কমেণ্ট কৰি জনাব। আৰু থেংক ইউ, লাভ ইউ।